আখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নগৈ তাৰ আহে নামি। জুবিন দা জিন্দাবাদ। চালা বাছ ষ্টেণ্ডত আকলাকলি বহি আছো, এই মান্নাই মাৰা ফফলা আৰু কান্দুৰা আহিম বুলি কৈ ইটাকলৈকে আহি পোৱা নাই থকৰা দুটাই। এন্ধৰো ঘণ্টা এশ এটা সমস্যা, আহিম বুলি কৈ নাহিব, নাহিম বুলি কৈ আহে। এটিকো ভেবলা এক সুধিব ই গম পাব পাৰে ক'ত আছে হাত দুটাই। ভেবলা ইফালে আছে ইফালে। কি ভাই দিনক দিনে দেখো খাংতে খাংতে তোৰ দেখো মাথাটো ডাঙৰ হৈ গৈছি, ভৰিত দেখি দেখো টাইপলা চাইপলা সৰু হৈ গৈছি। কিয়া কটিত দেখো মাংসই নহয়, কি হ'ল মাংস গলা? মাংস গলা আছে ৰ'ব। পিছে আপুনি মোক কিয়নো মাতলাক কওকচোন কওক। তোক মাতছো মানে তই হেৰিক দেখিছা নেকি? আমাৰ এই হেড দুটাক এই কান্দুৰা আৰু ফফলাকান্তক দেখিছা নেকি তই? হেড দুটা ৰেষ্টুৰেণ্টত আপি এটাৰ লগত লাইন মাৰি আছে। কিনো কয় ভাল সঁচা কৈছা না তই? হ'ব নকওঁ যা। এই ভালত থকৰা দুটাই কাৰ আপিৰ লগত লাইন মাৰি আছে হা মনে মনে? মই গম নাপাওঁ ৰ, হেড দুটা কাটি যাই আছো দি আছো মজা আজি। So Jerry, how are you? I am fine, and you? I am also fine, Jerry. এই বালত ধকৰা কান্দুৰা কি বাল ইংলিছ মাৰি আছে? অসমীয়াতে কওঁ, তাই অসমীয়া বুজি পাই দিম। অসমীয়া আপি আৰু অসমীয়া বুজি নাপাব নেকি হা? তই এটা কাম কৰ, তই ইংলিছ বাদ দি তই অসমীয়াতে কথা পাত, অসমীয়া বুজি পাবলৈ নাই। কিয়া তই জ্বলছা নেকি? তই ইংলিছত কথা পাত। পিছে জেৰি এজন মোৰ ফ্ৰেণ্ড দে, ইয়াৰ নাম ফফলা। হাই ফফলা। হেল্ল' জেৰি। পিছে তোমালোক দুজনে কি কৰা কোৱাচোন কোৱা। আমাৰ আমি মানে নকবা আৰু, আমাৰ মানে ধেৰ বিজনেছ। তোমাৰ গুৱাহাটীত বিজনেছ, লণ্ডনত বিজনেছ, আমেৰিকাত বিজনেছ, আৰবত বিজনেছ, দিল্লীতো বিজনেছ আছে আমাৰ। গুৱাহাটীত আমাৰ মানে গাহৰি ফাৰ্ম আছে, লণ্ডনত ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আছে, আছে তেনেকৈ। দিল্লীত তোমাৰ আৰু আছে বহুত কিবা কিবি এনেকৈ আছে দিয়া আৰু। ঠিকে আছে দিয়া। তোমালোকক এটা কথা সুধো, তোমালোকে নেউলাক চিনি পোৱা নেকি? এইখন গাঁৱৰে হয় নেউলা। নেউলাক আমিতো তেনেকৈ চিনি নাপাওঁ, মানে আমিতো ইয়াত নাথাকোঁ ন, আমি বাহিৰতে থাকোঁ। কেইদিনমান আগতে আহিছোঁ, গতিকে আমি চিনি নাপাওঁ। তই চিনি পা নেকি? কোনোবা নেউলাক চিনি পা? নেউলা নাম শুনাই নাই দেখোন, আজিয়ে প্ৰথম নাম শুনিছোঁ। জেৰি ইও চিনি নাপায় বোলে। কোন হয় তোমাৰ? কিনো কয় তোমালোকে নেউলাক চিনি নোপোৱা? গাঁৱৰ চব মানুহে চিনি পায়, তোমালোকে সঁচাকৈ দে ক'ব নোৱাৰোঁ আৰু। নহয় মানে আমি ইয়াতে নাথাকোঁ যে, সেইকাৰণে আমি চিনি নাপাওঁ বুলি কৈছোঁ, বেয়া নাপাবা। নেউলা মানে মোৰ দাদা, মই এতিয়া নেউলাহঁতৰ ঘৰলৈহে আহিছোঁ ফুৰিবৰ কাৰণে। আচ্ছা ঠিকে আছে দিয়া। নেউলা যদি আহিবলৈ কি কৰিম বুলি ভাবছা? এইটো নেউলাৰে বইনাক, আগতে যদি গম পালে মই নাহিলোঁ হয় নহয়। এইবাৰ কি হ'ব ভাই? নেউলা যদি আহিলে আমাৰ দুটাতো পিঠি লাল কৰি দিব আজি। এই বাল কটি চলি ৰহে ভয় নিদিবি, ময়ো গম নাপাওঁ না নেউলাৰ বইনাক বুলি। তোমালোকে কি ফুচফুচাই কথা পাতি আছা? মোকো কোৱাচোন কোৱা। নাই জেৰি, আমাৰ বিজনেছৰ কথা পাতিছোঁ দিয়া কিবা। জেৰি ই ঠিকেই কৈছে, আমি বিজনেছৰ কথাই পাতিছোঁ ৰ'বা। ভেৰি গুড। ধৰা তহঁত দুটাই কি কৰিছা ইয়াতে? তহঁত দুটাই মোৰ ভণ্টিৰ লগত লাইন মাৰি আছে, ইমান সাহস ভাল তহঁতৰ। তই হেৰি কেনেকৈ আহি পালি ইয়াতে? আৰু আমিতো ভণ্টিৰ লগত লাইন মাৰা নাই ভাই, আমি চিনাকি হৈ আছোঁ। দাদা তই ইহঁত দুটাক চিনি পা নেকি? মইতো ইহঁতক সুধিছিলোঁ, ইহঁতে বোলে তোক চিনি নাপায়। ইহঁত দুটাক চিনি নাপাম না, গাঁৱৰ চব মানুহে চিনি পায় ইহঁত দুটাক, ময়ো ভালকৈ চিনি পাওঁ। বেটা এতিয়া কেনাই পালি? তই দেখোন গাঁৱৰ চব আপিকে জকে থকা, ৰাস্তাই দেখোন বা এটা আপি গেলি আগে জকা। বেলেগৰ আপিক জকালি তোৰ গাত নালাগে, এতিয়া নিজৰ বইনাৰাক আমি জকাৰ কাৰণে গাত লাগছি না, এতিয়া পালি না মজা। ফফলা পলো এফালে পলো। এটা হাত পলে চাইতা ন, লগ পালে দালি বাতা দিম তহঁতক ৰ। ঘৰত যাম। দাদাগিৰি কৰি কথা নকবি, শক্তি কিন্তু মোৰো আছে, চিঙি দিম মুণ্ডা। তই আৰু আহিছা ৰ তোক।